নমস্কাৰ চাই আছে ই নিউজ এনি আৰু ষ্টুডিঅ'ত মই লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ দিবলৈ ওলাইছো অহা মাহৰ পৰাই উপলব্ধ হ'ব শিশুসকলৰ বাবে কৰোনাৰ প্ৰতিষেধক এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আমি ই নিউজ এনি দৰ্শকসকলক জনাব বিচাৰিছো কিয়নো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা আগষ্ট মাহৰ ভিতৰতে শিশুক দিয়া হ'ব কৰোনাৰ প্ৰতিষেধক ভাৰত বায়োটেক কেইবাটাও প্ৰতিষ্ঠানে তৈয়াৰ কৰিছে এই প্ৰতিষেধক আৰু বৰ্তমান পৰীক্ষা নিৰীক্ষাৰ কামহে চলি আছে বিজেপিৰ সংসদীয় দলৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে আৰু আগষ্ট মাহৰ ভিতৰতে শিশু কৰোনাৰ প্ৰতিষেধক দিয়াৰ কাম আৰম্ভ হ'ব পাৰে আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই আজি কালি এই কথা প্ৰকাশ কৰিছে বিজেপিৰ সংসদীয় দলৰ বৈঠকত আৰু এই মাহৰ আৰম্ভণিতে কেন্দ্ৰই দিল্লী উচ্চ ন্যায়ালয়ক কৈছিল যে 12 বছৰৰ পৰা 18 বছৰ বয়সৰ শিশুৰ বাবে কোভিড-19ৰ ভেকচিন সোনকালে উপলব্ধ হ'ব পাৰে আৰু অনুমোদন প্ৰাপ্ত পোৱাৰ পিছতে সেইবোৰক টিকাকৰণৰ ওপৰত এক নীতি প্ৰস্তুত কৰা হ'ব কিন্তু চৰকাৰে অহা মাহৰ ভিতৰতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই মঙ্গলবাৰে অনুষ্ঠিত বিজেপিৰ সংসদীয় দলৰ বৈঠকত কয় যে অহা মাহৰ পৰাই এই টিকাকৰণ সম্ভৱপৰ হ'ব আৰু অহা মাহৰ পৰা শিশুসকলক দিয়া হ'ব কৰোনাৰ প্ৰতিষেধক লগতে এইটো উল্লেখ কৰিছে যে ভাৰত সৰ্ববৃহৎ ভেকচিন উৎপাদক দেশ হিচাপে হ'বলৈ আগবাঢ়িছে কিয়নো অধিক কোম্পানীয়ে উৎপাদন অনুজ্ঞাপত্ৰ লাভ কৰিব ডিএনএ ভেকচিন বিকশিত কৰি থকা জাইডাছ কেডিলাই 12ৰ পৰা 18 বছৰ বয়সৰ বাবে এই পৰীক্ষণ সমাপ্ত কৰিছে আৰু আইনী ব্যৱস্থা সাপেক্ষে ভেকচিনটো অদূৰ ভৱিষ্যতে উপলব্ধ হ'ব পাৰে আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আমি ই নিউজ এনি দৰ্শকসকলক দিবলৈ গৈ আছো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা আগষ্ট মাহৰ ভিতৰতে শিশুসকলক দিয়া হ'ব কৰোনাৰ প্ৰতিষেধক আৰু ইতিমধ্যে ভাৰত বায়োটেক কেইবাটাও প্ৰতিষ্ঠানে তৈয়াৰ কৰিছে এই প্ৰতিষেধক আৰু বৰ্তমানো পৰীক্ষা নিৰীক্ষাৰ কামহে চলি আছে আৰু বিজেপিৰ সংসদীয় দলৰ বৈঠকত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই আৰু ইয়াৰ লগে লগে মই বিদায় লৈছো পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ই নিউজ এনি দ্য আই অফ নৰ্থ ইষ্ট